আপুনি পঢ়া বাতৰি কাকতখনৰ নামটো কি বাৰু আৰু বাতৰি কাকতখনৰ কোনটো শিতান আপোনাৰ সকলোতকৈ প্ৰিয় পুৱাৰ চাহকাপ আৰু লগত পেপাৰখন কি এক অপূৰ্ব যদি নহয় নে পিছে আপুনি জানেনে নাই আমি পঢ়া এই পেপাৰখন অৰ্থাৎ বাতৰি কাকতখনৰ জন্মদিনটোৰ বিষয়ে 29 জানুৱাৰী ঠিকেই ধৰিছে অৰ্থাৎ আজিৰ দিনটোতে আমি পঢ়া বাতৰি কাকতখনৰ জন্মদিন উদযাপন কৰাৰ দিন আজি ভাৰতীয় বাতৰি কাকত দিৱস 1780 চনৰ 29 জানুৱাৰী আৰু এই দিনটোতে ভাৰত তথা এছিয়া মহাদেশৰ প্ৰথমখন মুদ্ৰিত বাতৰি কাকত হিকিছ বেংগল গেজেটৰ প্ৰকাশ আৰম্ভ হৈছিল আৰু এইখন আছিল জেমছ আগষ্টাছ হিকি নামৰ এজন বিজ্ঞ আইৰিছ লোকে কলিকতাৰ পৰা প্ৰকাশ কৰা ইংৰাজী সাপ্তাহিক যাক কলিকতা জেনেৰেল এডভাৰটাইজাৰ নামেৰেও জনা গৈছিল মিডিয়া শব্দটোৰ অৰ্থ কোনে নাজানে মিডিয়া হ'ল সকলো ধৰণৰ গণ সংযোগৰ মাধ্যম আৰু মিডিয়াই সামৰি লয় সকলো ধৰণৰ খবৰ মাধ্যমক ই হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আগতে মানুহে ৰেডিঅ' অথবা ছপা মাধ্যমৰ দ্বাৰাহে খবৰবোৰ গম পাইছিল কিন্তু বাক স্বাধীনতা অবিহনে সংবাদ মাধ্যমৰ কিবা অস্তিত্ব আছে জানো সময়ৰ লগে লগে সলনি হৈছে ধাৰা বাঢ়িছে ব্যস্ততা কিন্তু কোনোবাখিনিতচোন একে আছে আমাৰ সেই চৌপাশৰ খবৰ ৰখা অভ্যাস সেই নিৰ্ভৰশীলতা সম্প্ৰতি ইণ্টাৰনেটৰ যুগ আৰু ইয়াৰ লগে লগে সংবাদ মাধ্যমলৈ আহিল আমূল পৰিৱৰ্তন বাতৰি কাকতবোৰে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে দিয়া খবৰবোৰ এতিয়া প্ৰতিটো মুহূৰ্ততে পোৱাটো সম্ভৱ হৈ পৰিল লিখিত বা ভিডিঅ' সকলো ধৰণৰে ঘটনা এটা ঘটাৰ ৰিয়েল টাইমতে ব্ৰেকিং নিউজ হিচাপে আমি পোৱা হ'লোঁ কিন্তু ইয়ে বাতৰি কাকতখনৰ গ্ৰহণযোগ্যতাক ম্লান কৰিব পৰা নাই কাকত এখনে সততে তৎপৰ হোৱা দেখা যায় ভাষা একোটাৰ শুদ্ধতা বজাই ৰাখিবলৈ বা সচেষ্ট হোৱা উচিত ভাষাটোৰ ঐশ্বৰ্য অক্ষুণ্ণ ৰাখিবলৈ বাতৰি কাকত এখনে সকলো স্তৰৰ সকলো বয়সৰ পাঠকৰ বাবে কঢ়িয়াই আনে বিভিন্ন সম্ভাৰ ৰ'দ বৰষুণ যি হ'লেও পুৱাতেই কাকত বিলোৱা হকাৰ খুৰাজন আৰু তেওঁৰ চাইকেলৰ শব্দ হৈ পৰে আমাৰ নিচেই আপোন পুৱাতে কাকতখন হাতেৰে বুটলি লোৱাৰ সেই আমেজখন তাৰ পৰা ভাহি অহা সেই চিনাকি ফুৰফুৰীয়া গোন্ধটো এয়াই বাতৰি কাকত ইণ্ডিয়ান ৰিডাৰশ্বিপ ছাৰ্ভে Q4 2019ৰ সূত্ৰই জনোৱা মতে আজিৰ তাৰিখত সমগ্ৰ ভাৰতত পঞ্জীয়নকৃত ভিন ভিন ভাষাৰ সৰ্বমুঠ 1,10,851খন বাতৰি কাকত প্ৰকাশ হৈ আছে আৰু এই বাতৰি কাকত প্ৰকাশ হোৱাৰ পৰা আমি পঢ়িবলৈ পোৱালৈকে এই যে প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত জড়িত হৈ থকা প্ৰতিগৰাকী ব্যক্তি যিয়ে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি আহিছে তেওঁলোকক এণ্টাৰটেইনমেণ্ট প্লাছৰ পৰিয়ালৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ